প্রাণ পাখি মুরুইরা যা খাঁচা থেকে ফিরত বড় জ্বালা রে বড় জ্বালা। তো হাই গাইজ, গুড মৰ্ণিং। আজি মই গৈ আছো মৰ্ণিং ৱাক কৰিবলৈ গাইজ, আৰু আন্ধাৰ দেখা পাইছে। বৰ্তমান সময় হৈছে, ৰ'ব বেক কেমেৰাত দেখাই আছোঁ কেইটা বাজিছে। বৰ্তমান সময় 5:40-45 হৈ গ'ল গাইজ। 5:45 বৰ্তমান সময়, আৰু 5:45 চব পূৰা আন্ধাৰ। বেক কেমেৰাত দেখাইছোঁ আন্ধাৰ, আৰু লাইটৰ পোহৰত মই ভিডিঅ' বনাইছোঁ। আজি মৰ্ণিং ৱাক কৰিবলৈ যাম অকলে অকলে গাইজ। তো চাব শেষলৈকে, মজা পাব ভিডিঅ'টো। একদম শেষলৈকে চাব, কি কৰোঁ কি নকৰোঁ মৰ্ণিং ৱাক মই অকলে, আৰু কেৰেলাত অকলে মৰ্ণিং ৱাক কৰিম। তো চলো চলতে হে। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আপুনি আৰু মই বলক মৰ্ণিং ৱাক কৰিম। 5:45 বজাত ষ্টাৰ্ট কৰিলোঁ মোৰ ভিডিঅ'। তো চল, ইমান ৰাতিপুৱা ডিপু খোলে, মানুহ দেখা পাইছে আৰু গাড়ী চলি আছে, আৰু মই এনেকুৱা যাম। আৰু সেইজন দাদাও মৰ্ণিং ৱাক কৰিবলৈ গৈ আছে, চব খোজকাঢ়ি। ময়ো যাম এইটো ৰাস্তাই যাম, কিমান দূৰ যাব পাৰোঁ। আৰু এইফালে যদি যাওঁ আমাৰ ঘৰ পাম। এইফালেদি আমি আহিছিলোঁ অহাৰ সময়ত, আৰু এইফালেদি যাম মই, সেইফালে নাযাওঁ, এইফালেদি যাম আজি। আমাৰ অসমত বৰ্তমান বহুত ঠাণ্ডা, ইয়াত কিন্তু ঠাণ্ডাই নাচাওক মই কি পিন্ধিছোঁ, স্পৰ্টিং আৰু হেণ্ড গ্লাভছ। অকলে মজাই বেলেগ গাইজ ফুৰাৰ। ৰাতি আন্ধাৰ, অকলে কেৰেলাৰ ৰাস্তা। আৰু গাইজ, মই যোনটো জেগাত আছোঁ এইটো জেগাৰ নাম হৈছে কেৰেলা আঞ্চল। কল্লম ডিষ্ট্ৰিক্ট হয়, কিন্তু জেগাৰ নাম হৈছে, গাঁওখনৰ নাম হৈছে আঞ্চল। আৰু বিজনেছমেনসকলে গাড়ী চাড়ীত কিবা কিবি আনিছে। আৰু কেমেৰা কোৱালিটি ইমান ভাল নহয় ৰাতি, কাৰণ লাইট চাইট নাই, ইমান ভাল নাপাব। আজি গৈ থাকিম যিমান দূৰ যাব পাৰোঁ অকলে। আৰু গাইজ, এই ভিডিঅ'ত বহুত ধামাকা হ'ব, আপোনালোকে চাব খালি। তো বন্ধুসকল, হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। ৱাও, বেলেগে কিবা ফিলিংছ আহিছে, মানে অকলে এনেকুৱা জেগাত মই গাঁৱৰ ল'ৰা হৈ পিনি চহৰ বুলিয়ে ক'ব পাৰি। গাঁৱলীয়া হয় জেগাটো, কিন্তু চহৰীয়া জেগাত আছোঁ ন, কেৰেলা অঞ্চল দেখা পাইছে। গাঁৱৰ পৰা আহি পিনি এনেকুৱা জেগাত ভিডিঅ' বনোৱা, আৰু এনেকুৱা জেগাত মৰ্ণিং ৱাক কৰা, মোৰ মানে বেলেগে কিবা ফিলিংছ লাগিছে গাইজ। তো বহুত ভাল লাগিছে, যি কি নহওক আপোনালোকক দেখাম ৰাস্তা ঘাটবোৰ। আৰু অলপ পোহৰ হৈ লওক, অলপ আন্ধাৰ হৈ আছে। তো পোহৰ হোৱাৰ পিছত দেখাম ৰাস্তা ঘাটত কি আছে কি নাই, দুইফালে কি আছে কি নাই চব দেখাম আপোনালোকক। বলক মোৰ লগত, আপুনি আৰু মই মৰ্ণিং ৱাক কৰোঁ। আৰু ইয়াত লাইট চাইট নাই। আমাৰ অসমত বহুত ঠাণ্ডা, কিন্তু ইয়াত ঠাণ্ডাই নাই, 12 মাহে গৰম, ঠাণ্ডা বোলা নাই ইয়াত, ঠাণ্ডা একদমেই কম। আৰু এয়া হৈছে হস্পিটেল, অঞ্চল হস্পিটেল, এইটো চব দেখা পাইছে। আৰু কিবা কিবি হ'লেই, বেমাৰ চেমাৰ হ'লেই তৎক্ষণাত আহি পাই যাম ইয়াত, মানে দূৰত যাব নালাগে, আৰু ওচৰতে চব আছে, বজাৰ আছে, মেডিকেল আছে, চব সকলো। চাওক এইফালে ৰাস্তা, এইফালেও গৈছে সেইফালেও গৈছে। এইফালে গ'লে বাছ ষ্টেণ্ড পাম, এইফালেদি যদি যাওঁ তেতিয়া বাছ ষ্টেণ্ড পাম এইফালেদি গ'লে। বাজিছে এতিয়া 5:50 হৈ গ'ল, এতিয়ালৈকে পোহৰ হোৱাই নাই, অলপ হালকা পোহৰ হৈ আছে। আমাৰ অসমত চাগে বেলি ওলাই গ'ল, কিন্তু ইয়াত বেলি ওলোৱা নাই, অলপ আন্ধাৰে হৈ আছে। আম গছ ফুল ফুলি আছে পুৰা। ও বিদেশী বন্ধু অকলশৰীয়া,
ভূপেন হাজৰিকাৰ গান মনত পৰি গৈছে গাইজ অলপ অলপ পোহৰ হৈছে গাইজ এতিয়া আৰু গাইজ চাওক গান্ধীজী ইয়াতো দেখা পাইছোঁ গান্ধীজী মোৰ আৰু গাইজ দৌৰি দৌৰি আহি পাইছোঁ ইয়ালৈ পুৰা দৌৰি আছোঁ গাইজ মানুহবোৰে চাই হাঁহি আছে গাইজ খুব হাঁহিছে খুব ভাল লাগিছে গাইজ আৰু অলপ অলপ পোহৰ হৈ গৈছে চাব পাৰে পোহৰ হৈ গৈছে আৰু টেম্পু চেম্পুলৈ ওলালে আৰু যাৰ যি কাম চব কাম কৰিবলৈ ওলাইছে আৰু মোৰ যি কাম সেইটো মই কৰি আছোঁ তো চাওক দুই পাশে ইয়াত গাঁৱলীয়া জেগা না ইমান ওখ ওখ বিল্ডিং নাই ত্ৰিবন্ধম যোনটো ৰাজধানী মই য'ত প্ৰথম য'ত আহিছিলোঁ তাত ৰাজধানী আছিলে আৰু ৰাজধানীত বহুত ওখ ওখ বিল্ডিং দেখা পাইছিলে ভিডিঅ' বনাইছিলোঁ যদি দেখা নাই তেতিয়া প্ৰথম ভিডিঅ'বোৰ চাব তেতিয়া দেখা পাব যিমান ওখ ওখ বিল্ডিং ইয়াত কিন্তু ইমান ওখ ওখ বিল্ডিং নাই যিহেতু গাঁৱলীয়া জেগা ন তো সেয়াই চাওক এইটো বিল্ডিং কেনেকুৱা বনাইছোঁ গ্লাছ চ্লাছ লগাই কি ফ্ল'ৰ আছে सुनसान कोई भी नहीं है जहाँ पर मैं हूँ और याद बैंक हठाते हेराल আৰু এয়া হৈছে কলেজ দেখা পাইছে কলেজ অঞ্চল কলেজ আৰু এয়া ৰনাল্ডো না কোন ফুটবল খেলি আছে ৰনাল্ডো নহয় আগতে সৰু থাকোঁতে খুব খোজকাঢ়িছিলোঁ মৰ্ণিং ৱাক কৰিছিলোঁ লগৰবোৰ আছিলে 5-6টা মান ইহঁতৰ লগত লগ খাই পিনি সদায় গৈছিলোঁ মৰ্ণিং ৱাক কৰিবলৈ চাইকেল লৈ গৈছিলোঁ তেতিয়া খোজকাঢ়ি নাযাওঁ দিন কিছুমান দিন গ'ল মাথো অনুভৱ কৰি থাকোঁ যে কি পাৰ হৈ গ'ল সঁচাকৈ সেইবোৰ দিন মনত পৰিলে কিবা লাগি যায় যে আকৌ এনেকুৱা দিন পাম নে নাই আৰু গাইজ এইটো হ'ল জিম ক্লাব জিম কৰি আছে পূৰা মই আহিম কেতিয়াবা জিম কৰিবলৈ এতিয়া জইন কৰিব লাগিব জিম কৰিবলৈ আৰু জইন কৰিম কিছুদিন যাওক অলপ পুৰণা হৈ লওঁ মানুহবোৰৰ লগত চিনাকি হৈ লওঁ তাৰপিছৰ পৰা আহিম আৰু জিম কৰিবলৈ জিম এতিয়ালৈকে কৰা নাই মই ঘৰতে অলপ চলপ কৰোঁ আৰু যি কাৰণে 6 পেক অলপ চলপ হৈছে আৰু ইয়াত যদি জিম ক্লাবত যদি আহি জিম কৰোঁ তেতিয়া হয়তো আৰু ভালকৈ 6 পেক হ'ব দেখাম আপোনালোকক আৰু গাড়ী লাইন লাগি গৈছে পোহৰ হৈ গৈছে সকলো দেখা পোৱা যায় পূৰা পোহৰ ধৰি লওক হৈ গৈছে পোহৰ হৈ গ'ল বৰ্তমান আমাৰ অসমত কেইটা বজাত পোহৰ হয় তলত কমেণ্ট কৰি জনাই দিব ইয়াত বাৰু 6টা পাৰ হ'ল 6:10 হৈ গ'ল 6:05 মানত পোহৰ হৈ যায় সকলো দেখা পোৱা যায় এতিয়া পোহৰ হৈ গ'ল দেখা পাইছে পোহৰ হৈ গ'ল আৰু আহি চাওক মছজিদ পাই গ'লোঁ গাইজ এইটো হ'ল মছজিদ মুছলিমসকলৰ মই মুছলিম হয় মুছলিমসকলৰ মানে মছজিদ হয় এই গছটো কি গছ বহুত ভাল লাগে পাতবোৰ বহুত ভাল লাগে নাৰ্জী ফুল ভাল লাগিছে আৰু বহুত দিনৰ পিছত মছজিদ দেখা পাইছোঁ খুবেই ভাল লাগিছে মনটো কি লিখা আছে মছজিদ চাওক চব কিবা কিবি লিখা আছে মালায়ালাম ভাষাত লিখা আছে কিবা কিবি এইটো চব মালায়ালাম ভাষাত লিখা আছে পাখিলাহি উৰু উৰু মন জানা আমাৰে আমি ভবা বহু কথা প্ৰায় গাইছ মই 2 কিলোমিটাৰমান আহি গ'লোঁ অলপ সময় দৌৰিও আহিলোঁ না 2 কিলোমিটাৰ পাৰ হৈ গ'লোঁ এতিয়া আকৌ ঘূৰি যাব লাগিব বাজিছে 6:10 3 কিলোমিটাৰমান গুচি আহিলোঁ तुम दिल की धड़कन में रहती हो আৰু
গাইজ খোজকাঢ়ি দৌৰি আহি পাই গ'লোঁ বিব্ৰাজ বুলি কয় এইখিনি জেগাৰ নাম বিব্ৰাজ। এই গাঁৱটোৰ নাম হৈছে বিব্ৰাজ। আঞ্চলৰ পৰা বিব্ৰাজ আহি পাই গৈছোঁ খোজকাঢ়ি দৌৰি। আৰু এই ঘৰটো চাওক মজা লাগিছে কিবা এটা ন, আছাম্বলেছ অফ গড। মজা লাগিছে ঘৰটো কিবা এটা, হয় না নহয় চাওক কি বা হয় এইটো। ইয়াত লিখা আছে সকলো মালায়ালামত, সকলো লিখা আছে মালায়ালামত। মালায়ালামটো মই পঢ়িব নাজানো, এইটো চাওক। আৰু তাত লিখা আছে কি আছাম্বলেছ অফ গড। ভাল লাগিছে বিল্ডিংটো, ঘৰবোৰ চাওক। গাঁৱলীয়া জেগা হ'লেও ঘৰ চৰবোৰ অলপ দেখিবলৈ শুৱনি হয়। দুটি উঠে এবাৰ কোৱান সঁচাকৈ, মৰম আছে কিমান তোমাৰ বাৰু মোলৈ। মুখ চুখ ধোৱা নাই গাইছ, অকলে পানী মাৰিছোঁ মুখত, আহি গৈছোঁ। দাঁত ব্ৰাছ চ্ৰাছ কৰা নাই, এতিয়া গৈ পিনি ব্ৰাছ চ্ৰাছ কৰিব লাগিব। আৰু এইখিনি জেগা চাওক, বেলেগে মজা লাগিছে ন। দুটি উঠে মৰম আছে কিমান তোমাৰ বাৰু মোলৈ, অবুজন মনে মোৰ কয় মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ। উঠে এবাৰ ভুৱান সঁচাকৈ, মৰম আছে কিমান তোমাৰ বাৰু মোলৈ। গছত নাৰিকল ভৰ্তি লাগি আছে গাইজ। কোনোবা হ'ব আৰু দীপিকা পাডুকন চাডুকন কিবা, আৰু ইয়াৰে দীপিকা, কেৰেলাৰ দীপিকা চেপিকা হ'ব আৰু। ইমান গুচি আহিলোঁ গাইজ খোজকাঢ়ি। আকৌ ঘূৰি যাব লাগিব। পৰা এইখিনি আহোঁতে 1 ঘণ্টা লাগি গ'ল গাইজ। দৌৰি আহিছোঁ না, এনেকৈ দৌৰি আহিছিলোঁ। আৰু বেটাহঁত শুই আছে। বেটুৱা আৰু নাযাওঁ গাইজ, ইয়াৰ পৰা ঘূৰোঁ আৰু বহুত আহিলোঁ তো আকৌ যাবও লাগিব। গাড়ী চাড়ী চাই পাৰ হওঁ। ফুৰা মেলা হৈ গ'ল, এতিয়া যাব লাগে ৰুমত। আকৌ যাব লাগিব বহুত দূৰ, 4.5 কিলোমিটাৰমান গুচি আহিলোঁ। তো আকৌ যাব লাগিব। 8টা বজাৰ পৰা ডিউটি আছে, ডিউটিটো যাব লাগিব। তো আকৌ ৰিটাৰ্ণ বেক হোম। इस तरह से मेरी जिंदगी में शामिल हो। আৰু গাইজ খোজকাঢ়ি দৌৰি ভাগৰ লাগি গ'ল। তো ইয়াত দোকান চোকান আছে, তাত খোলা নাই আৰু ইয়াতে অলপ ৰেষ্ট লৈ লওঁ। আৰু ৰেষ্ট লোৱাৰ সময়তে গান এটা গাওঁ নেকি, যিহেতু মই গান গাই বহুত ভাল পাওঁ। তো ময়ো গাওঁ, আপোনালোকে শুনক। আৰু গানটো বহুত ভাইৰেল হৈছিলে, এই গানটো মনটাৰী বেংগলী আৰু হিন্দী। প্রাণ পাখি মোর রাজা খাঁচা থেকে পীড়িত বড় জ্বালা রে, বড় জ্বালা। প্রাণ পাখি মোর রাজা খাঁচা থেকে
পীড়িত বড় জ্বালা রে বড় জ্বালা कागज के दो पंख लेके उड़ा चला जाए रे जहाँ नहीं जाना था वही चलाए रे कागज के दो पंख लेके उड़ा चला जाए रे जहाँ नहीं जाना था वही चलाए रे उम्र का ये ताना बाना समझ न पाए रे जुबा पे जो मोह माया नमक लगाए रे कि देखे न भाले न जाने न गाए रे दिशा हारा के मन बोका মনটা রে প্রাণ পাখি মুরুই রাজা খাঁচা থেকে পীড়িত বড় জ্বালা রে বড় জ্বালা প্রাণ পাখি মুরুই রাজা খাঁচা থেকে পীড়িত বড় জ্বালা রে বড় জ্বালা আৰু গাইজ গানটো শুনি কেনেকুৱা পাইছে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ আৰু চাওক মই ক'ত গান গাই আছোঁ এইফালে হৈছে ৰাস্তাতে মানুহ অহা যোৱা কৰি আছে আৰু সেই দেখা পাইছে তাত দোকান খুলি আছে আৰু সেই দাদা দুজনে মই গান গাই আছিলোঁ খুব চাই আছে কৈছে ক'ৰ পৰা আহি গ'ল কি ভাষাত গান গাই আছে ক'ৰ পৰা আহি গ'ল একদম খুব চাই আছিলে মই গান গোৱা সময় তেতিয়া চোৱা নাই বাৰু কামত ব্যস্ত আৰু গাইজ সেইটো হ'ল চাওক এটা গীৰ্জা চেলিব্ৰেটিং ইয়েৰ্ছ 1997ত দেখা পাইছে 1997ত এইটো স্থাপিত হৈছিলে গীৰ্জা হয় আৰু মালায়ালাম ভাষাত লিখা আছে কি জানো এইটোৰ নাম কি গীৰ্জা জানো নাজানো দেই কিন্তু গীৰ্জা হয় গীৰ্জাও আছে চব মানে ইয়াত কেৰেলাতো চব আছে হিন্দু মুছলিম খ্ৰীষ্টান চব আছে গাইজ খ্ৰীষ্টানো আছে হিন্দুও আছে মুছলিমো আছে কিন্তু মুছলিমটো বেছি ইয়াত কেৰেলাত মছজিদ দেখা হৈ গ'ল গীৰ্জা দেখা হৈ গ'ল চাৰ্চ আৰু এতিয়া দেখিব বাকী আছে মন্দিৰ ইয়াত ওচৰে পাজৰে ইমান মই এতিয়ালৈকে দেখি পোৱা নাই আছেনে নাই নাজানো নাৰে 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 ৰে না নাৰে 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 ৰে নাৰে ৰে না ও বিন্দাসুৰি উৰি পখিলা ফুলতে হৈ পৰিছে ঘূৰি ঘূৰি তোমালৈ বিন্দাস মনতে হৈ পৰিছে ও বিন্দাস উৰি উৰি কেৰেলা আহি মই পালোহি কেৰেলাতে আহি পিনি ভিডিঅ' বনাইছোঁ গাঁৱে গাঁৱে ঘূৰি ঘূৰি সেইটো চাওক মোৰ লাইফত এজনী আছিলে নাম জেগাৰ নামো নকওঁ লখিমপুৰৰ হয় কিন্তু লখিমপুৰ কোন জেগা সেইটো নকওঁ কিন্তু মোক এজে বুলি মাতি আছিলে আজি এজেটো দেখি পিনি মনত পৰি গ'ল সঁচাকৈ আৰু এইজনীলৈও মনত পৰি গ'ল এতিয়া বৰ্তমান মোৰ লগত নাই
ৰিলেশ্যনত নাই, হ'লেও মনত পৰি গ'ল আৰু সাগৰৰ মাছ বিক্ৰী হৈ আছে, বিক্ৰী মাছ আৰু ভেনত পূৰা মাছ, সেইবোৰ মাছ গাড়ী চাড়ী লৈ আহিছে। আৰু গাইছ ইয়াত মাছৰ দাম বহুত কম জানেনে? মাছৰ দাম বহুতে কম, 100 টকা কেজি গাইছ মাছৰ দাম। যিহেতু ইয়াত সাগৰ ওচৰত ন, সাগৰৰ পৰা মাছ ধৰে আৰু ডাইৰেক্ট লৈ আহে। সাগৰতো অসংখ্য মাছ জানেই, কিমান মাছ খাব। আৰু গাইজ মোৰ পিছফালে দেখিছে দুজনী ছোৱালী, এই দুজনী ছোৱালীৰ লগত অলপ কথা পাতি লওঁ আৰু মোৰ চেনেলৰ নামটো কৈ দিওঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু গাইজ কি বন্ধু ভণ্টি বাইদেউ মোৰ চেনেলৰ নাম জানেনে? ওচৰত যাওঁ নেকি? মোৰ চেনেলৰ নামটো জানে নাই? প্যাৰা ৰেহমান ব্লগ চাৰ্চ কৰি ল'ব আৰু মোৰ ভিডিঅ' ফানি ভিডিঅ' চাব, ফানি আছামিজ ভিডিঅ'। আপোনালোকে কি চাব, আছামিজ বুজিয়ে নাপায়, হিন্দীয়ে বুজি নাপায়, কি চাব? চাব নোৱাৰে। মোলৈ চাই আছে, চাওক কেনেকৈ মোলৈ ঠিক চাই আছে, দুইজনীয়ে চশমা পিন্ধি চাই আছে, বেকা বেকি কৈ এনেকুৱা কৰি চাই আছে। আৰু অহাৰ সময়ত অলপ দূৰ আহি ৰখি আছোঁ আৰু ৰখি গান গাই আছোঁ। মানুহবোৰ ৰিয়েকশ্যন বা মানুহবোৰ চাওক কেনেকুৱা চাই আছে, মানুহবোৰ চাই আছে। এই মানুহজন খুব চাই আছিলে, এতিয়া গৈ আছে বাৰু কেমেৰা চাই পিনি এইফালে মোক ঘূৰাই দিলে। ৰাতি আহে এন্ধাৰ লগতে লৈ, তোমাক বিচাৰো জোনাকী তো মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে চাই গাইজ, যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। আৰু এনেকৈ ভিডিঅ' পাই থাকিব, মজাদাৰ ভিডিঅ'। ৰাস্তা দি আহি আছোঁ আৰু গান গাই আহি আছোঁ, মানুহবোৰে চাই আছে আৰু বেটা মাতি আছে মোক, চাওক মাতি আছে, আহা বুলি মাতি আছে। কাপোৰ কিনিব মাতি আছে মোক, আহিম ৰ ভাই আহিম। অসম আমাৰ বহি গুণৰো নাই হে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, আৰু গাইজ আহি মোৰ ৰুম পালোহি। আৰু এইটো চাওক, এইটো ইয়াত এইফালেদি যাব লাগে, মোৰ ৰুম ওপৰত আছে, এইফালেদি আহিছে চাওক, এনেকুৱা যাব লাগে, অলপ ওপৰত আছে মোৰ ৰুমটো মানে। তো আহি ফাইনেলি মোৰ ৰুম পালোহি। 2.5 ঘণ্টা ধৰি খোজকাঢ়িলোঁ, দৌৰিলোঁ, 2.5 ঘণ্টাৰ পিছত আকৌ আহি ৰুম পালোহি। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। তো বাই বাই।